নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা আচৰিত ধৰণৰ বস্তু এটা দেখুৱাম, যিটো বস্তু আপোনালোকে দেখিলেও হয়তো আচৰিত হ'ব। এই মোৰ পিছপিনে দেখিছে, এই মালভোগ কল চৰা দেখিছে আপোনালোকে। এইডাল হ'ল মালভোগ কলৰ গছ। আৰু সাধাৰণতে আমি জানো মালভোগ কল বা যিকোনো কলৰ গছত কল লাগিলে কলৰ আগেলিৰ পৰাহে চৰাবিলাক ওলায়। কিন্তু এই মালভোগ কল গছডাল, এই মালভোগ কলৰ গছডাল এটা সম্পূৰ্ণ ব্যতিক্ৰম। এই মালভোগ কলৰ গছডালৰ ঠিক মাজৰ পৰাহে ইয়াৰ চৰা ওলাইছে। কি কাৰণত মাজৰ পৰা চৰা ওলাইছে মই নাজানো। এইবিলাক ভাল ইংগিত, শুভ ইংগিত নে অশুভ ইংগিত মই নাজানো। মই আপোনালোকক এবাৰ এই মালভোগ কলৰ গছডাল দেখুৱাওঁ, চাওক আপোনালোকে। সাধাৰণতে কলগছৰ পৰা চৰা ওলায় এই আগেলিৰ পৰাহে কলগছৰ চৰাবিলাক ওলায়। কিন্তু এই কলগছডাল সম্পূৰ্ণ ব্যতিক্ৰমিক। ইয়াৰ আগত চৰা নাই, মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ, চাওক। আগত চৰা নাই, কিন্তু এই মূল গছডালৰ গছডালৰ এই মাজৰ অংশৰ পৰাহে এই চৰাটো ওলাইছে, চাওক। আপোনালোকক দেখুৱাইছোঁ, এই মাজৰ অংশৰ পৰাহে এই চৰাটো ওলাইছে। এতিয়া এইটো শুভ লক্ষণ নে অশুভ লক্ষণ মই নাজানো, আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। চাওক, মই ভালকৈ দেখুৱাই আছোঁ। এই মাজৰ কলগছৰ এই মাজৰ মূল গছডালৰ মাজৰ অংশৰ পৰা এনেকৈ এই চৰাটো ওলাইছে, চাওক। এইবিলাক নেদেখা বস্তু দেখিলেই এনেকুৱা ভাৱ হয় যেন পৃথিৱীখন লাহে লাহে ধ্বংসৰ পিনে গৈ আছে নেকি। নহ'লে ছেপ্টেম্বৰ অক্টোবৰ মাহত সূৰ্যৰ এনেকুৱা উত্তাপ, যি উত্তাপৰ কাৰণে ঘৰৰ পৰা বাহিৰ হ'বলৈ ভয় লাগে। কি উৎকট গৰম, সূৰ্যৰ এনেকুৱা প্ৰখৰ, চকু ছাট মাৰি ধৰে। আৰু চাওক, মানুহে মানুহৰ প্ৰতি মৰম ভালপোৱা লাহে লাহে নোহোৱা হ'ব ধৰিছে। লাহে লাহে মানুহৰ অন্তৰৰ পৰা মানৱতা হেৰাই যাব ধৰিছে। কি যে দিন আহি গ'ল। এইবিলাকে নেকি পৃথিৱী ধ্বংস হোৱাৰ কিছুমান ইংগিত দেখুৱাই আছে। নহ'লে মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক নেচায়, নিজৰ মাক দেউতাকক বেয়া ব্যৱহাৰ কৰে। আৰু লাহে লাহে মানুহৰ মনৰ ভাৱমূৰ্তিও বেয়া হ'ব ধৰিছে। এইবিলাক পৃথিৱী ধ্বংস হোৱাৰ। বন্ধু বান্ধৱীসকল, এই কলগছৰ মাজৰ পৰা চৰা ওলোৱাটো শুভ লক্ষণ নে অশুভ লক্ষণ, আপোনালোকে যদি জানে মোক জনাব। আৰু হয়তো এই গছডাল মই কাটি পেলাম, কাৰণ এই গছডাল ৰাখি আৰু লাভ নাই। এতিয়া কলগছডাল কাটি পেলালোঁ, আৰু কাটি পেলাৰ পাছত এই কলৰ চৰাটো চাওক, একেবাৰে গছৰ মাজৰ পৰা ওলাইছে, চাওক। মই আপোনালোকক ভালকৈ দেখুৱাইছোঁ, এইটো কলফুলটো। আৰু এই কলচৰা একদম মাজৰ পৰা ওলাইছে। এইটো আগটো দেখিছে, গছৰ আগটো এইটো ওলাব লাগিছিল আগত, কিন্তু ওলাইছে ঠিক এই মাজত, চাওক। মই আপোনালোকক দেখুৱাই আছোঁ, চাওক কি ধৰণে ওলাইছে কলচৰা, চাওক, দেখিছে। কাৰণ এনেকুৱা ধৰণৰ কলৰ চৰা আমি কেতিয়াও দেখা নাই, এই জীৱনৰ প্ৰথম দেখিলোঁ। গতিকে ধন্যবাদ।